হাই ফ্ৰেণ্ডছ, মই চয়নিকাই মোৰ চেনেল চয়নিকাছ ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, সুস্থ আছে। আজি ব্লগটো মই ৰাতিপুৱাই ষ্টাৰ্ট কৰিম বুলি ভাবিলোঁ, কিন্তু নহ'লগৈ। আজি মোৰ জন্মদিন আৰু ব্লগটো দিয়া দেৰি হ'ব দুদিনমান। তো আমি মাছ মাংস খোৱা নাই, নিৰামিষ ভাতে খাই আছোঁ। সেইকাৰণে পনীৰৰ অকণমানি এটা ৰেচিপি বনাইছিলোঁ, আপোনালোকক দেখাম। আৰু যদি মোৰ ৰেচিপিটো ভাল লাগে প্লিজ মোৰ চেনেলটো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু ৰেচিপিটো কি বনালোঁ ব'লক চাওঁ। ৰেচিপিটোলৈ যোৱাৰ আগতে মই আপোনালোকক ৱেলনেছৰ প্ৰডাক্ট এটাৰ বিষয়ে কওঁ। হয়তো সুধিব পাৰে এইটো কি বস্তু, আৰু কিছুমানে হয়তো ইয়াৰ বিষয়ে জানে। অমেগা 3 আমাৰ শৰীৰৰ এটা খুব এচেঞ্চিয়েল নিউট্ৰিয়েণ্ট হয়, যিটো খুব শৰীৰৰ বাবে প্ৰয়োজনীয়। যেনেধৰণে আমাৰ কেতিয়াবা কিছুমান আমি কথা সহজতে পাহৰি যাওঁ। এই ক'লেই যেনিবা আমি অলপ পিছতে পাহৰি গ'লোঁ, বা চকুৰ ৰশ্মি কম যেন লগা কেতিয়াবা কিছুমান বস্তু পটককৈ ধৰিব নোৱাৰে, আখৰেই হওক বা কিবাই হওক। ভৰি হাতৰ বিষ, ভৰি হাতবোৰ কামুৰি ধৰা নিচিনা কেতিয়াবা লাগে। তাৰ উপৰি আমাৰ চুলি খুব সৰিলে, হেয়াৰফল হ'লে, তেতিয়া আমি এই অমেগা 3 কেপচুলটো খাব পাৰোঁ। আৰু ই আমাৰ স্কিনখনো উজ্জ্বলতা আনি দিয়ে। আৰু কেতিয়াবা আমি মানে চিঙৰা হওক, জেলেবিয়ে হওক, কিছুমান তেলজাতীয় বস্তু খাই খুব ভাল পাওঁ। মানে ঘৰতো কেতিয়াবা ভাজি চাজি বনালে তেল দিওঁ বেছিকৈ, তেলটো খাই ভাল লাগে। কিন্তু যিটো আমাৰ শৰীৰত কিছুমান বেমাৰ আনি দিয়ে, যিটো আমি কেইবাবছৰৰ পিছত ধৰা পৰে তেল খোৱাৰ কাৰণে হয়। আৰু এইটো যদি আপুনি অমেগা 3টো খাই থাকে, তেতিয়া আপোনাৰ বেলেঞ্চত ৰাখে তেলটো, মানে আমাৰ শৰীৰত বেছি হ'ব নিদিয়ে, বা বেমাৰ আজাৰৰ পৰাও কিছুমানত আমাক মানে হাত সাৰিবলৈ সুবিধা হয় ইয়াৰ পৰা। তো এইটো আপুনি কেপচুল খাব পাৰে, মই খাই আছোঁ, খুবেই ভাল হয়। আৰু আপোনাৰ 13 বছৰ পিছৰ পৰা আপুনি খাব পাৰে। ইয়াৰ উপৰিও অমেগা 3 12 ভিটামিনছ, 10 মিনাৰেলছ আছে, যিটো আমাৰ শৰীৰৰ বাবে খুবেই প্ৰয়োজনীয়। আৰু এইটো আপোনালোকে অনলাইনত পাব কিনিবলৈ, নহ'লেও মই এইটো অৰিফ্লেমৰ পৰা লৈছিলোঁ। এফালে আমাৰ ৰিবুৱে খেলি আছে, আৰু এয়া তাৰ হাঁহি। আৰু এতিয়া দেৰি নকৰোঁ, মই কি বনালোঁ নো ব'লক। এফালে মোৰ পনীৰ হৈ গৈছে, আৰু এয়া কাঢ়ি থলোঁ, খাই ভালেই লাগিলে। আকৌ আহি গ'লোঁ, আৰু জন্মদিন বুলি তেনেকৈ একো কেক চেক কটা নাছিলোঁ, কিন্তু দুটামান উপহাৰ পালোঁ, সেইকেইটা আপোনালোকক দেখাওঁ বাৰু। এইটো নেল পালিছ কেনেকুৱা লাগিছে? এইটো আচলতে আমাৰ মানে ঘৰতে ভাড়া থাকে ভণ্টি এজনী, তাক অকণমান মোৰ ভিডিঅ'টো দেখাম বাৰু। হয়, আমাৰ ভণ্টিজনী ডিম্পী আমাৰ লগতে কেতিয়াবা চাহ খায়হি। এয়া চাহ খাই আছে। এয়া মানুহজন, আনফালে আইছা খেলি আছে, আৰু এফালে মায়ে ৰিবুক খেলাই আছে। নেল পেইণ্ট, থেংক ইউ ডিম্পী, ইমান ধুনীয়া এটা কালাৰ দিয়াৰ বাবে, ভাল লাগিছে কালাৰটো। আৰু কেইটামান গিফ্ট পালোঁ সৰু সুৰা। এইটো এটা হাৰমনিক্সৰ মানুহজনে গিফ্ট দিছে, থেংক ইউ, ইমান ধুনীয়া এটা উপহাৰ দিছা। আৰু এযোৰ দিছে মানুহজনে, উকা টচৰ হয়, পিয়ৰ টচ উকা।
এইখন মেখেলা ব্লাউজটো যথেষ্ট ডাঙৰ, হাত দীঘল ব্লাউজ চিলাব পৰা জোখৰ দিছে। আৰু দেখাম, এইটো মোৰ শাহুমাই দিছে। থেংক ইউ মা। মায়ে ওচৰতে ক'ৰবাত পিন্ধি যাবা বুলি দিছে, কিন্তু ক'তনো পিন্ধিম, থৈ দিছোঁ মৰমত। মোৰ মাৰ ঘৰৰ পৰা দিছে। থেংক ইউ মা, ধুনীয়া এটা গিফ্ট দিয়াৰ বাবে। মেখেলা চাদৰযোৰ ফুলখিনি মোৰ বিৰাটেই ভাল লাগিছে, আৰু এই কালাৰটো মোৰ ভাল লাগে, আৰু ব্লাউজটো মায়ে চিলোৱাই লৈ আহিছিলে। ডিজাইনটো ধুনীয়া লাগিছে ব্লাউজৰ। আৰু ইমানেই আৰু বিচাৰি ফুৰিছোঁ নাই। তো আজিলৈ আহিছোঁ, বাই বাই।